काजलगावआव दुलाराय सानथालि फरायसा आफादा एसटिनि दाबि लानानै फिन खेबसेबाव सोमावसारनाय हाबाफारि लादों। दुलाराय सानथालि फरायसा आफादा आसामाव एसटिनि मर्यादा मोननांगौखौ लानानै फिन खेबसेबाव सोमावसारनाय हाबाफारि लादों। आसाम रायजो नाङैनो थांनानै थानाय सान्थाल हारिखौ एसटिनि मर्यादा होनांगौनि थाखाय आदिबासि हारिनि गुबुन गुबुन आफादफोरा माखासे समनिफ्रायनो खुद्रिबोगासिनो दं। दिनैबो चिरां जिल्ला काजलगावनि सिङाव थानाय दुलाराय सानथालि फरायसा आफादनि बानजायनायजों सुन्दारिनिफ्राय काजलगावआव जिल्ला बेंगिरिनि मावख'सिम हानजा सोरनाय होस्रिखावनाय हाबाफारि लादों। एसटिनि मर्यादा होनाय जा दाबि बे दाबिखौ गनायनानै लायाब्ला फैबाय थानाय समफोराव आरोबाव गोख्रोंसिन सोमावसारनाय हाबाफारि लाबावगोनखौबो फोरमायदों सानथालि फरायसा आफादनि गाहाय नेहादारि रिमान सरेना। আজি সদস্যদল ছাত্ৰ সন্থাই সমগ্ৰ অসমত গণতান্ত্ৰিক আন্দোলন আমি ঘোষণা কৰিছোঁ আৰু এই গণতান্ত্ৰিক কাৰ্যক্ৰমে আজি চিৰাং জিলাৰ উপায়ুক্তৰ সন্মুখত আমি সংস্কৃতি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী লৈছোঁ। এই সংস্কৃতি প্ৰতিবাদী সমদলৰ যোগেদি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ। এই অসমতে থকা খিলঞ্জীয়া থলুৱা জনগোষ্ঠীক বাৰম্বাৰে চাহ জনগোষ্ঠীয়ে নামাকৰণ কৰি এই জনগোষ্ঠী চাওতাল জনগোষ্ঠী যি জনজাতিকৰণৰ অধিকাৰ, যি ভূমিৰ অধিকাৰ, যি শিক্ষাৰ আৰু ভাষাৰ অধিকাৰ, সেই ভাষাৰ অধিকাৰৰ পৰা যি বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰিছে, ই এক ৰাজনৈতিক ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ চাওতাল জনগোষ্ঠীক অনাগত দিনত নিষেধ কৰি দিব। এই জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি কোনো বাচি নাথাকিব। তাৰ বাবে আজি চাওতাল জনগোষ্ঠী স্বতঃপ্ৰতভাৱে ওলাই আহি আজি ডিচি মহোদয়ৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে এই থলুৱা জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি নিষেধ নকৰি এই জনগোষ্ঠীটোৰ চাহ জনগোষ্ঠী নামেৰে নামাকৰণ কৰা বন্ধ হ'ব লাগিব। চাওতাল জনগোষ্ঠী কোনোদিনে চাহ জনগোষ্ঠী নাছিলে আৰু এই জনগোষ্ঠীৰ অস্তিত্ব আৰু পৰিচয় আছে আৰু এই চাওতাল জনগোষ্ঠীক চাওতাল হিচাপে জীয়াই থাকিবলৈ দিয়ক। এই চাওতাল জনগোষ্ঠীৰ অধিক সুবিধা চাহ জনজাতি নামেৰে নামাকৰণ নকৰি চাওতাল জনগোষ্ঠীৰ সাংবিধানিক জনজাতিকৰণৰ অধিকাৰ দিয়ক, ভূমিৰ অধিকাৰ দিয়ক আৰু ভাষাৰ অধিকাৰ দিয়ক। অসম চৰকাৰে বাৰম্বাৰে প্ৰতাৰণা কৰাৰ পিছত চাওতাল জনগোষ্ঠীয়ে ক্ষোভত আমি শংকিত হৈছোঁ আমাৰ ভাষা জীয়াই থাকিব নে নাই, আমি শংকিত হৈছোঁ চাওতাল হিচাপে জীয়াই থাকিব পাৰিম নে নাই। এই শংকিতৰ পৰিৱৰ্তে চাওতাল জনগোষ্ঠীয়ে স্বতঃপ্ৰতভাৱে ওলাই আহিছে আৰু অসম চৰকাৰে আহ্বান জনাব বিচাৰিছোঁ সময় থাকোঁতে চাওতাল জনগোষ্ঠীয়ে আত্মপৰিচয় ঘূৰাই দিয়ক, স্বাভিমান ঘূৰাই দিয়ক। আমি চাওতাল হিচাপে জীয়াই থাকিব বিচাৰিছোঁ, চাহ জনগোষ্ঠী হিচাপে নহয়। এই চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰি অসম চৰকাৰে ৰাজনৈতিকভাৱে চাওতাল জনগোষ্ঠী নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে। ইয়াৰ বাবে আমি অসম চৰকাৰক সকীয়াই দিছোঁ সময় থাকোঁতে অসম চৰকাৰে দ্বিভাষিক বৈঠক আয়োজন কৰক। আমি আলোচনাৰ কাৰণে বাট চাইছোঁ যে অসম চৰকাৰে আলোচনাৰ আহ্বান কৰিব লাগে। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, यूपीएससी, एफएससी, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101-536360 700-226-133 9101536360